নমস্কাৰ স্বাগতম জনাইছোঁ আপোনালোকক নগা লাইভত আৰু নতুন অহা দৰ্শকসকল আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আগবঢ়াইছোঁ আপোনালোকক আজিৰ সংবাদ। কলাইগাঁও BTSC এৰিয়াত বিজেপিক পৰাস্ত কৰিবলৈ কংগ্ৰেছ আৰু BPFৰ মাজত মহাগঠবন্ধন। চাওক আমাৰ এটা ৰিপৰ্ট। ভাৰতীয় জাতীয় কংগ্ৰেছৰ পৰা BPF দললৈ আহিছোঁ। যেহেতু আমি একেলগে মহাজোঁট বন্ধন কৰিছোঁ আৰু মহাজোঁট বন্ধনৰ মহিষাসুৰ ৰূপী ভাৰতীয় জনতা পাৰ্টিক পৰাজিত কৰাৰ স্বাৰ্থত মহিষাসুৰক বধ কৰিবৰ কাৰণে দুৰ্গা দেৱীক যেনেকৈ বহু দেৱতাই শক্তি দিছিল, আজি মহিষাসুৰ ৰূপী হিন্দু, মুছলিম, শিখ, জৈন, খ্ৰীষ্টানকে ধৰি আমাৰ মাজত অনৈক্য আনিব খোজা ভাৰতীয় জনতা পাৰ্টি, সাংবিধানিক সকলো বিষয় মোহাৰি পেলাব খোজা ভাৰতীয় জনতা পাৰ্টি, নাগপুৰৰ সংস্কৃতি আনি দিয়া ভাৰতীয় জনতা পাৰ্টি, দুৰ্দান্ত মহিষাসুৰক বধ কৰিবৰ কাৰণে আমি সকলো শক্তি একগোট হৈছোঁ। মই ভাবোঁ আমি তেওঁলোকক কালাইগাঁৱতো পৰাজিত কৰিব পাৰিম। না, তেনে কোনো কথা নহয়। ৰিপুণ বৰা ডাঙৰীয়া 6জন মেম্বাৰৰ এগৰাকী মেম্বাৰ, গতিকে তাৰ ভিতৰত তেওঁৰ কথা 6গৰাকী বাকী মেম্বাৰৰ নিচিনাই তাতে চলে। আমাৰ যিকেইটা ৰাজনৈতিক দল আছে, কংগ্ৰেছ দলে নেতৃত্ব কৰিব লাগিব আৰু এই কংগ্ৰেছ দল নেতৃত্বত আমি মহাজোঁট কৰিছোঁ। আন এটা খবৰলৈ, আজি তেজপুৰত মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা কবিতা ৰাইজক নিজে পঢ়ি শুনাই। আহক চাওঁ আমি কবিতাটো। এনেকুৱা খবৰ সদায় দেখিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ধৰণে আমাৰ বিজেপি চলিছে, চলিব আৰু আপোনালোকে একদম মনত দৃঢ়তাৰে সৈতে আমি যাতে ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ এখন হ'ব পাৰে তাৰ বাবে চেষ্টা কৰক। আৰু এটা কথা মনত ৰাখিব, স্বাৰ্থ আমাৰহে, মুখ্যমন্ত্ৰীটো AGPৰ পৰা নহয়, মুখ্যমন্ত্ৰী বিজেপিৰ পৰাহে হ'ব। গতিকে স্বাৰ্থটো আমাৰহে। গতিকে যেতিয়া চৰকাৰখন আমাৰ, খুব বেছি AGPৰ 2-3জন মন্ত্ৰী হ'ব, বাকী গোটেই মন্ত্ৰী-তন্ত্ৰীটো আমিয়ে হ'ম। গতিকে এইকাৰণে আপোনালোকে একদম চিন্তা নকৰিব, আপোনালোকে একত্ৰিত হওক আৰু আমি যিমান কষ্ট কৰিব লাগে আমিও কৰিম, আপোনালোকেও কৰক। তাত আমি জিকাব লাগিব। আপোনালোকে কল্পনা কৰি লওক যে আমি জিকাব লাগিব। আৰু সদায় মোৰ কবিতা এটা এতিয়া পঢ়ি শুনালে, মোৰ কথা লিখিছে, মই চকুটো বন্ধ কৰি আছোঁ, কাণটো বন্ধ কৰি আছোঁ, নিজৰ ভাল কথা শুনিব নাপায় বেছিকৈ। কিন্তু যি নহওক, মই এটা যোৱাকালি কবিতা এটা লিখি আছিলোঁ, অসমৰ কথাখিনি লিখি পেলাই। আপোনালোকে কবিতাটো শুনিলে আৰু মই একো বুজাব নালাগে, আপোনালোকে নিজে শুনক, তেতিয়া গোটেই কথাখিনি বুজিব। এইটো লিখিছোঁ মই কবি নহয়, কিন্তু এইকেইদিন ঘূৰি ঘূৰি মনত যি ভাৱ হৈছে এইখিনি মই লিখিছোঁ, আপোনালোকে শুনিব। সকলো বাধা তই উফৰাই দিব পাৰিছিলি, বৰনদীৰ পাৰত বখতিয়াৰৰ সেনাক তই কচু কটা দিছিলি, ঔৰংজেবৰ গোলাম ৰাম সিংহক তয়ে খেদি হৰুৱাইছিলি। তোৰ ভেটিত তোৰ অধিকাৰ আছিল, তোৰ মাটিত তোৰ সভ্যতা জিলিকিছিল। বান ভগদত্ত, কুমাৰ ভাস্কৰ বৰ্মা, চুকাফাৰ নৰ নাৰায়ণৰ দিনৰে পৰা তই এই মাটিতেই শৌৰ্যৰ সোঁত সাজিছিলি। নিজৰ জাতি, নিজৰ মাটি ৰক্ষা কৰিবলৈ তই অগ্নিস্থান কৰিছিলি। কেতিয়াবা মিৰ্জুমলাই তোৰ বুকুত কামোৰে, কেতিয়াবা কালা পাহাৰে তোৰ বুকুত হাতুৰি মাৰে। সকলো আঘাত সহিব পাৰ তই। বানে ধোৱা পথাৰ, মানে ওচন কৰা সমাজ আকৌ থান ঠিত লগাব পাৰ তই। তোৰ বুকুত হেজাৰ হাতীৰ বল, তোৰ চকুত অযুত সপোনৰ সমদল। তই কিয় ৰৈ থাকিবি নীৰৱ নিতাল হৈ, লুইতেৰে তই এবাৰ উজাই আহচোন, নেতাই ধুবুনীৰ ঘাটত এবাৰ থমকি ৰচোন। কৰ হাবিৰা চকী কলৈ গল, বৰনগৰৰ চৌপাশে কাৰ ঘৰ হল। লুইতত তই আকৌ এবাৰ উজাই আহচোন, বৰপেটা দেখা পাবি ৰিণি ৰিণি। এইবোৰ ঠাইৰ অধিকাৰ পুনৰ জানো তই পাবি। সত্ৰশালৰ পৰা সূৰ্য পাহাৰলৈ সকলোতে তোৰেই পূৰ্বজ নাছিল জানো। লুইতেৰে তই আকৌ এবাৰ উজাই আহচোন, এই মাটি তোৰ,
এই মাটিৰ সংস্কৃতিটোৰ, এই মাটিৰ সভ্যতাও তোৰ, তই নিৰ্বিকাৰ হৈ নাথাকিবি। তইতো জানই কামাখ্যা ভাঙিবলৈ কালা পাহাৰ সদায় আহে, কেতিয়াবা ঘূৰ্ণি বতাহৰ দৰে, কেতিয়াবা লাহে লাহে। কালা পাহাৰত তই কৰিব লাগিব, ৰুধিব লাগিব, তোৰ সভ্যতাক তই বচাবই লাগিব। তোৰ বৰঘৰত আকৌ এবাৰ সোমাব খুজিছে মোগল, বৰদোৱা কাজিৰঙাত আকৌ হ'ব বেদখল। তোৰ সংস্কৃতি নাশ কৰিবলৈ, তোৰ সভ্যতা ধ্বংস কৰিবলৈ সিহঁতে আকৌ বান্ধিছে বল। তই 17 বাৰ 17 খেদিছিলি, আকৌ এবাৰ খেদিব লাগিব। অসম মাতৃক বচাব লাগিব। প্ৰতিবাৰেই তই মহাৰণৰ বাবে কঁকালত টঙালি বান্ধিব লাগিব। এই অসম তোৰ, এই সভ্যতা তোৰ, এই সংস্কৃতি তোৰ, শংকৰ মাধৱ তোৰ, তোৰ সভ্যতাক তই জীয়াই ৰাখিবই লাগিব। তই বাৰু নিৰ্বিকাৰ হৈ থাকিবি নেকি? পথাৰৰ মাটি, ব্যৱসায় আৰু বজাৰ সকলো হেৰুৱাবি নেকি? লাখ লাখ টকা দি চাকৰি কিনিবলৈ আকৌ এবাৰ যাবি নেকি? কাজিৰঙাত গড়কেইটাৰ মৃতদেহ তই আকৌ চাবি নেকি? এবাৰ ভাবিছা, ঔৰংজেব ৰামসিংহ আকৌ এবাৰ একলগ হৈছে ভোটৰ যুঁজত তোক পৰাভূত কৰিবলৈ। তই এবাৰ গণিছা, তোৰ বুকুতে থাকি তোক বধিবলৈ মোগলৰ সৈতে কোনে হাত মিলাইছে। ভোটৰ যুদ্ধত তইও এক সৈনিক। 17 বাৰ 17 হাৰিছিল। ভোট দিয়াৰ আগতে তই আকৌ এবাৰ ভাবিছা। এয়া নহয় মাথো এক নিৰ্বাচন, এয়া যে সভ্যতা ৰক্ষাৰ মহাৰণ। তই ৰাখিব লাগিব এই অসমৰ সন্মান, এই মাটিৰ জীয়ৰী বোৱাৰীৰ মান। মই ভাবো এই কথাখিনিৰে অসমৰ ইলেকশ্যনৰ ওপৰত আমাৰ কি হ'ব লাগে। আমি বৰদোৱাত আকৌ এবাৰ মাটি দখল হওক নেকি? কাজিৰঙাৰ গড়কেইটাই আকৌ এবাৰ কান্দক নেকি? এই মাটি আমি আমাৰ বাবে ৰাখিব লাগিব। এই মাটি আমাৰ সভ্যতা, সংস্কৃতি, মাটি, কৃষ্টিক আমি জীয়াই ৰাখিব লাগিব। আৰু সেই ধৰণে এই নিৰ্বাচনত আকৌ এবাৰ অসমীয়াই জঁপিয়াই পৰিব লাগিব। যোৱাবাৰ আমি জাতি মাটি ভেটিৰ কথা কৈছিলোঁ, আজি অসমখন সুৰক্ষিত হ'ল। আমি এনেকে সুৰক্ষিত কৰিছিলোঁ যে আজি বৰদোৱাত গৈ 180 কোটি টকাৰ প্ৰকল্পৰ কামো আমি আৰম্ভ কৰিব পাৰিছোঁ। আজি কাজিৰঙাত কোনেও আৰু গড় হত্যাৰ কথা নকয়। 3.5 লাখ অসমীয়াই আকৌ এবাৰ মাটিৰ ওপৰত অধিকাৰ পালে। অৰুণোদয় স্বয়মৰ জৰিয়তে বিকাশৰ আমি অনিৰুদ্ধ যাত্ৰা আৰম্ভ কৰিলোঁ। আমি এখন নতুন অসমৰ সপোন আজি আমি দেখিব পাৰিছোঁ। আৰু সেইবাবে মই তেজপুৰৰ ৰাইজক বিনম্ৰতাৰে সৈতে অনুৰোধ কৰিম, সভ্যতা ৰক্ষাৰ বাবে বিকাশৰ গংগা আকৌ এবাৰ নমাই আনিবৰ বাবে আমি তেজপুৰত আকৌ এবাৰ ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী পৃথিৱীৰাজ ৰাভাক বহুত ভোটত আমি বিজয়ী কৰি পঠাব লাগিব। এয়াতো নহয় হাঁহি তামাচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বীণাৰ টান। এয়াতো নহয় হাঁহি তামাচাৰ জীৱন জুৰুৱা গান, ই যে জীৱন মৰণ একাকাৰ কৰা অগ্নি বীণাৰ টান। অসমৰ মাটিত আমি এনেই জীয়াই থাকিব নোৱাৰো। অসমৰ মাটিত বহু বছৰলৈ আমি সংগ্ৰাম কৰি জীয়াই থাকিব লাগিব। আৰু লাহে লাহে জিকি কাৰোবাক আমি দুৰ্বল কৰি পেলাব লাগিব। 5 বছৰত সেয়া সম্ভৱ নাছিল।